এয়া নয়া বজাৰৰ স্থিত শালমাৰী গাঁৱৰ ৰাইজৰ সহযোগত এই আলিয়া আয়ে-লিংগা উৎসৱ ভাগি আয়োজন কৰিছে। তাৰে এইখন হৈছে তোৰণ। ইয়াত ৰাইজে এতিয়া গাহৰি কটা আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ত যোগাৰ কৰি লৈছে। এই ৰাইজে গাহৰি কাটি আছে। এই ককাইহঁতে ইয়াত গাহৰি 1 কুইণ্টেল 20 কেজি বুলি জনা গৈছে, আৰু যদি এদাই হৈ যায় আৰু কাটিব মানে। সুন্দৰকৈ কাটি আছে। তাৰপিছত আমি যাম এয়া চাইমত আপুং কলা আপুং বুলি কয়। এয়া ককাই এয়া আপুং চাকি আছে, পানী দি আছে। এয়া ককাই এই বাঁহৰ সজাটোক বৰ টাচুপ বুলি কোৱা হয়। এয়া তলত এতিয়া নিগৰি চাইমত বা ক'লা আপুং পৰি থাকিব। ককাহঁতে ধুনীয়াকৈ কলপাতে মেৰিয়াই এই গামলাত পৰিবলৈ যোগাৰ কৰি আছে। এই ককাই সেয়া ওলোৱা ক'লা আপুং। এয়া বাইহঁতে জুহালত বনাই আছে তৰা পাতৰ পিঠা। ইয়াত তৰা পাতে বনাই আছে। এইবোৰ ওৰাং আপিন বুলি কয়। বৰা চাউল জহা চাউল মিক্স কৰি পেলাই বনায়। বায়ে কৈছে এতিয়া নহয়, অলপ পাছত আহিব নাচিব বোলে। বাহঁতে লাগি আছে। এয়া চাংঘৰ ইয়াত ধুনীয়াকৈ সজাইছে। ইয়াতে ভকতসকল আহি পেলাই নিয়মখিনি কৰিব। সকলৰ আলিয়া আয়ে-লিগাং এই অনুষ্ঠান পাতিছে। জাতীয় উৎসৱ কুলি চাপৰি ন। আমাৰ এজন ককাই মোৰ লগতে থাকে প্ৰায়। এতিয়া বৰ্তমান এবছৰমান একেলগে আছোঁ। সেইকাৰণে যেনিবা এইকণ সুবিধা পাইছোঁ। যাওঁ তাত কি কৰিছে চাওঁগৈ এপাক। এই আয়োজন কৰি আছে। মুৰং কি বুলি কয়? মুৰং উকুম। এয়া সজাইছে পৰাইছে ধুনীয়াকৈ। এয়া ধুনীয়াকৈ সজাইছে ধুনীয়াকৈ। ইয়াত ক'ত কি কেনেকৈ ৰাখিছে আমি বস্তুটো দেখাই দিম। আহক। এইখন এতিয়া নাও আছে, নাওখনৰ লেখীয়া। এইটো মানে উৰাল কয়। উৰাল বনাইছে। এইখন হৈছে চিৰিঘাট। বাইহঁতে ওলাই সাজি ৰাখিছে। এতিয়া বিহু নাচিব। এয়া পিঠা বনাইছে। এইটো পিঠাটো কি কয়? এইটো পুৰাং আপিন বুলি কয়। পুৰাং আপিন। আৰু এইটো চাউলটো আমি এনেকে খুন্দে মানে পানীত তিয়াই প্ৰথমে পানীত তিয়াই লওঁ, তাৰপিছত তৰা পাতত আমাৰ বান্ধে। আৰু লগতে এইটো ৰব্বাং।
ৰাব্বে এইটো পেৰাত এইটো মেৰাম বুলি কয় এইটো চৌকা মেৰাম বুলি কয় এইটো দিনীয়াতে জ্বলিয়ে থাকে এইটো মাংস এইটো বকতৰ কাৰণে মাংস আনিছো ইয়াতে বহিব আৰু আৰু এইটো মাছ আমাৰ এনেকে মাছটো ধৰতে ৰাখে আৰু লগতে এইটো নগিনাপং বুলি কয় বগামত আৰু এনেকে আমি ধৰা হওক আমাৰ যিখিনি মানে মাটিমাহত দিবলগীয়া মাছ এইটো কালি ফ্ৰাই কৰি ৰাখিছোঁ আৰু এইটো আমাৰ এই ঘৰটো মৈৰং উখুম আৰু মাংস এইটো বকতৰ কাৰণে বাকী ৰাইজৰ কাৰণে কুলিচাপৰি ৰতনপুৰ মিৰি কুলিচাপৰি গাঁও পঞ্চায়ত ৰতনপুৰ মিৰি আৰু থানা জেংৰাইমুখ মাজুলী জিলা ঠিক আছে আমি বিহু চাম আমি অলপ পাছত আমি বিহু চাম তাৰপৰা কিবা আহিছে মানে মেইন উদ্দেশ্য এই উৎসৱ ভাগৰ উদ্দেশ্য হৈছে এই ভাগ আৰু ধান কিবা কাঠ আলু আৰু এই আধা এনেকৈ নানা ধৰণৰ মানে বীজ ইয়াত ৰোপণ কৰা হয় আৰু লগতে ইয়াত ধান সিঁচা হয় আৰু কথা এটা হ'ল এই উৎসৱ ভাগ মানে পহিলা ফাগুনৰ বুধবাৰ দিনা বুধবাৰটোতে হয় ন আজি প্ৰথম বুধবাৰ ঠিক আছে ধন্যবাদ চাকি আছে ইয়াত চাকি আছে ৰাইজৰ কাৰণে ৰাইজে সকলো মানে ৰাইজ যি খাই খাব পাৰে আৰু লগতে আছে বগামতটো মানে নগিনাপং বুলি কয় দুবাৰমান উঠাই দিব নহয় তেতিয়াহে চপা হৈ যাব ঠিক আছে এতিয়াতো এতিয়া কোলা হৈ আছে বৰ্তমান ঠিক আছে হ'ব দিয়ক ইয়াত এতিয়া জমা কৰি ৰাখিছে ষ্টক ৰুম ইয়াতে সকলো ৰাইজৰ পৰা অহা সা সামগ্ৰীবিলাক ইয়াত জমা কৰি ঠিক আছে
একদম মজাছে নাচিছে। একদম মজা আছে লাগিছে দেই। এই বয়সত যে আইতা নাচিছে, ধন্যবাদ। আমাৰ মিস্ত্ৰীটা বাপুৰা নাচি আছে। আমাৰ এই আইতাৰ লগত নাচি খুব ভাল পাইছে। এয়া সুন্দৰ নাচিছে। খালি অকণমান এটাই দুখ লাগিলে গালুকটো নাই। ধান সিঁচা পৰ্ব আদায় হ'ল। এতিয়া সকলোৱে নাচিব।
এতিয়া এই বিহু খাব আমাৰ এই খনিকৰ দা আকাশ আৰু এজন নামটো নাজানো বাৰু এই বায়ে দিছে এই ক'লা পুং তাৰপৰা এয়া কি আছিলে পুৰাং পুৰাং নে ওৰাং অঁ পুৰাং অঁ পুৰাং আপিন আৰু এয়া আৰম্ভ কৰিবলৈ লৈছে ককাই